নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল হৰি আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক শিৱৰাত্ৰি পূজাৰ দিনা কিছুমান কৰিবলগীয়া কাম আৰু নকৰিবলগীয়া কামৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধু বান্ধৱীসকল, 2022 চনৰ শিৱৰাত্ৰি পূজা 16 ফাগুন অৰ্থাৎ 1 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব। গতিকে আপুনি এই শিৱৰাত্ৰি পূজা কেনেকৈ পালন কৰিব জানো আহক। প্ৰথমে জানো আহক শিৱৰাত্ৰি আমি কিয় পালন কৰোঁ। এটা কথা আপোনালোকে জানিব যে ভাৰতীয় কেলেণ্ডাৰ মতে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী দিনটোত মহাশিৱৰাত্ৰি হিচাপে পালন কৰা হয়। আমাৰ শাস্ত্ৰত বিহিত আছে যে মহাদেৱে শিৱলিংগ ৰূপত প্ৰকট হৈছিল আৰু এই একেটা দিনতে শিৱ পাৰ্বতীৰ বিবাহ সম্পন্ন হৈছিল। এই ৰাতিটোক কালৰাত্ৰি বুলি কোৱা হয়। এই দিনটো আটাইতকৈ সুন্দৰ দিন যে প্ৰতিজন শিৱভক্তৰ বাবে। গতিকে এই দিনটো আমি সকলোৱে ব্ৰতত থকা অত্যন্ত প্ৰয়োজনীয়। প্ৰথমে মই কৈ লওঁ যে যিসকলে ব্ৰতত থাকিব তেওঁলোকে 1 মাৰ্চ মঙলবাৰে ৰাতিপুৱা 6:45 আগত শিৱক আৰাধনা কৰি ব্ৰতৰ সংকল্প লৈ ব্ৰত আৰম্ভ কৰিব পাৰিব। ব্ৰতত থকা সময়ত আপোনালোকে কেতিয়াও গাখীৰ পান নকৰিব। এতিয়া মই জনাওঁ যে মহাশিৱৰাত্ৰিৰ মহাদিনটোত আপোনালোকে পূজা কৰাৰ 4টা সময় বা 4টা পোহৰৰ সময়টো জনাই দিছোঁ। প্ৰতিজন শিৱভক্তৰ বাবে এইটো অতিকৈ দৰকাৰী ইনফৰমেশ্যন। প্ৰথম পোহৰৰ পূজা কেতিয়া কৰিব? 1 মাৰ্চ মঙলবাৰে সন্ধিয়া 6:21 পৰা 9:27 প্ৰথম পোহৰৰ পূজা চলিব। দ্বিতীয় পোহৰৰ পূজাৰ সময় 9:27 পৰা মাজৰাতি 12:33। তৃতীয় পোহৰৰ পূজা 12:33 পৰা মাজৰাতি 3:39 আৰু 2 মাৰ্চ বুধবাৰে চতুৰ্থ পোহৰৰ পূজা 3:39 পৰা 6:45 এই সময়লৈ চতুৰ্থ পোহৰৰ পূজা অনুষ্ঠিত হ'ব। গতিকে এতিয়া জানো আহক এই দিনটোত প্ৰথমতে আপুনি কি কি কৰিব মহাদেৱ শিৱক সন্তুষ্ট কৰিবৰ বাবে। মহাদেৱ শিৱক ফুলে বাবা বুলি কোৱা হয়। এই কাৰণে কোৱা হয় যে তেওঁ খুব অলপতে সন্তুষ্ট হয়। আপোনাৰ মোৰ অলপমান ভাগ ভক্তিতেই সন্তুষ্ট হ'ব পাৰে। গতিকে আপুনি সেইদিনা ৰাতিপুৱা শিৱ মন্দিৰত শিৱলিংগত পঞ্চ অমৃত ঢালিব। পঞ্চ অমৃত হ'ল এৱা গাখীৰ, দৈ, ঘি, মৌ আৰু চেনি বা চূড়াৰ সংমিশ্ৰণ। এই পঞ্চামৃত এটা পিতলৰ পাত্ৰত লৈ স্নান কৰাব। এই পঞ্চামৃত নহ'লে আপুনি গাখীৰেও স্নান কৰাব পাৰিব। এই স্নান কৰাৰ সময়ত এটা কথা মনত ৰাখিব যে আপুনি বগা বস্ত্ৰ পৰিধান কৰি যোৱাটো বেছি ফলদায়ক। স্নান কৰোৱাৰ পিছত আপোনালোকে অলপমান পানী দিব, পানীৰে ধুই ল'ব। তাৰপিছত আপোনালোকে পুষ্পাঞ্জলি কৰিব, বেলপাত দিব, লগতে ধুতুৰা ফুল দিব, বগা চন্দন দিব আৰু নহ'লে বগা ফুল দিব। আৰু সেই সময়ত ওম নমঃ শিৱায় এই মন্ত্ৰ জপ কৰি থাকিলে ইয়াৰ ফল আপুনি নিশ্চয় পাব। আপোনালোকে আৰু এটা কথা মনত ৰাখিব যে শিৱ মন্দিৰত বা শিৱ পূজাত কেতিয়াও শংখ নবজাব। শংখৰ সলনি ডম্বৰু ব্যৱহাৰ কৰিব। ডম্বৰু বজালে মহাদেৱ অতি সন্তুষ্ট হয় আৰু ভক্তক বৰ প্ৰদান কৰে।